গলিটো আমাক চবকে অন্তৰৰ পৰা আঘাত দিছে, অন্তৰত এটা দুখ আনি দিছে। কালি টিচাৰ্ছ ডে নাছিল, আমি চবে ফূৰ্তিত কলেজত আছিলোঁ। এই এটা সময়ত আমি যিটো নিউজ পালোঁ, আমাৰ বুকুখন তাৰমানে একদম কলিজা টানি ধৰিছে। আজি যোনটো আমাৰ ষ্টুডেণ্টখিনিক ওলাই আহিছে, ষ্টুডেণ্টখিনিক লাগে ন্যায়ৰ লগতে আৰু যেন সেইদিনাখন যোনটো ঘটনা হ'ল, এই ঘটনাটো যেন আৰু নহয়। ইয়াতে ফেৰী আছে, ফেৰীত ইয়াতে ৰং লগাই থৈ দিয়ে, ভিতৰৰ পৰা গোটেই ফেৰী মাৰমৰাই খোৱা। আমাক এতিয়া নতুন ফেৰী লাগে, সদবতী নালাগে। আমি উত্তৰ গুৱাহাটীৰ মানুহে বহুত এডজাষ্ট কৰিলোঁ, আৰু এডজাষ্ট নকৰোঁ আমি ইয়াতে। আমাক ইয়াতে ফেৰী লাগে, আধা ঘণ্টাৰ মূৰে লাগে। তেওঁলোকে কেনেকৈ আনে, কি কৰে আমি নাজানো। আমাক খালী লাগিলে আমি ভাড়া বেছি কৰি দিম, এইবিলাক যি লাগে আমি দিম। আমি সদবতী 10 টকা কৰি দি পেলাই গৈ আছোঁ না, আমি তাতেও দিম জাহাজতো। কিন্তু আমাক নতুন জাহাজ লাগিব, আমাক ভাল জাহাজ লাগিব, আৰু ইয়াতে বাছ অহা যোৱা সদায় কৰিব লাগিব। কিয় কাৰণে নোৱাৰিব? আমি কি উত্তৰ গুৱাহাটী মানুহবিলাক কি পেলনীয়া নেকি? আমাক তেওঁলোকে নাচাব, অকল গুৱাহাটীখন চাব যে। আমি আৰু ইয়াতে চুপ বহি নাথাকোঁ, আমাক ন্যায় লাগিব। যিমানকেইজন মানুহ হেৰাইছে, আমাক চবৰে লিষ্ট লাগিব। আমি এতিয়ালৈকে গম পোৱা নাই কিমানকেইজন মানুহ সঠিক। কোনোবাই কয় 60জন, কোনোবাই কয় 70জন, কোনোবাই কয় 40জন। এতিয়া আমাক লাগিব, লিষ্ট লাগিব, কিমানকেইজন আমাক মানুহ হেৰাইছে। আমাক তাৰে যোনকেইজন মানুহ হেৰাইছে তেওঁলোকৰ ডেড বডি লাগিব। আমাক আমাৰ দাবী এতিয়া চৰকাৰে মানি ল'ব লাগিব, আৰু আমাক জাহাজ এতিয়া ঠিক কৰি দিব লাগিব। আৰু আমি উত্তৰ গুৱাহাটীৰ মানুহে এতিয়া চুপচাপ বহি আমাৰ দাবী মানিব লাগিব। ইনকলাব জিন্দাবাদ, 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 ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আমাৰ দাবী মানিব লাগিব, মানিব লাগিব, মানিব লাগিব। আমাৰ দাবী মানিব লাগিব। যোনকেইজন কালি দুখী আছিল, কালি ঘৰখন নাওত আহি আছিল, নাৱৰ কৰ্মচাৰীকেইজন, নাৱৰ মালিক, তেওঁলোকক এতিয়ালৈকে প্ৰশাসনে কিয় ধৰা নাই? প্ৰশাসনে এইটো ন্যায় ল'ব লাগে। আমাক দুখী এই 1-2 দিনৰ ভিতৰত আমাক দুখী কেপচাৰ কৰিব লাগে। আমাক এইটো দাবী আছে।